ওকে মোৰ নতুন এটা ভিডিঅ' সৈতে আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ লৈছোঁ, মানে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই হৈছিলে, বিশেষ অসুবিধা হোৱাৰ কাৰণে। আপোনালোকে মোৰ ভিডিঅ'টি চাই যাব, মানে ভিডিঅ'টো কেনেকুৱা লাগে, ক'ত কি দেখুৱাম আপোনালোকে চাই যাবচোন, সম্পূৰ্ণকৈ চাই যাব, অলপ স্কিপ নকৰাকৈ। মানে কি দেখুৱাম আপোনালোকে চাই যাব, তেতিয়াহে গম পাব, এতিয়া কৈ নিদিওঁ। আমি যাবলৈ ওলাইছোঁ মোৰ বসন্তীখনৰ লগত। এয়া বহুত দিন চলোৱা নাছিলে, বাইকখনো বেয়া হৈ আছিলে, বনাব দিলোঁ, অলপ বনালোঁ আৰু বনাব বাকী আছেই। এতিয়া আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই যাব, মানে আপোনালোকে ভিডিঅ'টো চাই যাব, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। আৰু চাওকচোন কিমান ধুনীয়া ভিউ, চাৰিওফালে সেউজীয়া পৰিৱেশ। চাই যাওক আপোনালোকে ভিডিঅ'টি, ক'ত কি দেখুৱাম এতিয়া ক'লেতো আপোনালোকে গমেই পাই যাব। একেবাৰে ভিডিঅ'টি স্কিপ নকৰাকৈ একেবাৰে চাই যাওকচোন, ক'ত কি দেখুৱাম চাই যাব। আচলতে মই আপোনালোকক এখন ৰিজৰ্ট দেখুৱাবলৈ গৈ আছোঁ। ৰিজৰ্টখন এই ডিব্ৰুচৈখোৱা নদীৰ কাষতে আছে, মানে নতুনকৈ স্থাপিত কৰিছে, মানে নতুনকৈ সজোৱা হৈছে। ৰিজৰ্টখন আপোনালোকক দেখুৱাই আছোঁগৈ, কিনো কেনেকুৱানো দেখিবলৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু দেখিছে এয়া ধুনীয়া, কিমান ধুনীয়া দৃশ্য, মানে ডিব্ৰুচৈখোৱা নদীয়ে হয় এখন। ঘৰ এইবোৰ টুৰিষ্টৰ কাৰণে বনাইছিলে, এই বানপানী হোৱাৰ কাৰণে এইবোৰ জানিছে কি হৈ যায় বানপানী হ'লে। আপোনালোকে পালোহিয়ে আৰু চৰি, আপোনালোকক ৰিজৰ্টখন ভালকৈ দেখুৱাব নোৱাৰিম চাগে, দেখুৱাব নোৱাৰিমেই। গেটখন তলা মাৰি থোৱা আছে, মানুহ চানুহ কোনো নাই। আপোনালোকে বেয়া নাপাব, গেটখন কোনো মানুহেই নাই আৰু গেটখনো তলা মাৰি থোৱা আছে, বন্ধ চাগে। আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ আৰু ময়ো চাম বুলি ভাবিছিলোঁ, ইমান আশা দি আহিছিলোঁ, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিম, বেয়া নাপাব। বেলেগ দিনাখন দেখুৱাম আকৌ ৰিজৰ্টখন ভালকৈ, আকৌ মানে আৰু দেখুৱাব নোৱাৰিলোঁ। এতিয়া এনেকৈ গেটখনৰ ভিতৰত আপোনালোকক অকণমান এনেকৈ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক নোৱাৰিম দেখুৱাবলৈ, বেয়া নাপাব, বেলেগ দিনাখন দেখুৱাম। মই আপোনালোকক এখন ৰিজৰ্ট দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ। তথাপিও আপোনালোকক ডিব্ৰুচৈখোৱা নদীখন দেখুৱাইছোঁ, মানে চাই যাব আপোনালোকে। ৰিজৰ্টখনটো দেখিব নোৱাৰিলোঁ, ইয়াৰ ডিব্ৰুচৈখোৱা নদীখন ভিউ চাওক, কিমান সৌন্দৰ্য, ধুনীয়া পৰিৱেশ, মানে নৈখন চাওকচোন কিমান ধুনীয়া। এইডোখৰ এই এৰিয়াডোখৰ গুইজান ঘাট বুলি কয়, মানে জানিছেই কিছুমানে, প্ৰায়ভাগে জানিছে, নজনাবোৰতো গম পাব আজি। এইখন গুইজান ঘাট, ইয়াৰ পৰা মানে অৰুণাচলৰ পাহাৰকেইটা দেখি থাকে, মানে ধুনীয়াকৈ। এইকেইটা চাওক, গুইজান ঘাটৰ পৰা অৰুণাচল পাহাৰকেইটা দেখি থাকে, কিমান সৌন্দৰ্য লাগিছে, ধুনীয়া লাগিছে। তাৰপিছত এইটো ৱাটাৰ চাপ্লাই নেকি। আৰু আপোনালোকক এনেকৈয়ে থুলমূলকৈ মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই নৈখনকে অলপ উপভোগ কৰক, ভালকৈ চাওক, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন বজাই দিব, আকৌ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। কিন্তু আপোনালোকে মৰম আশীৰ্বাদ দিব। আৰু এয়া অৰুণাচলৰ পাহাৰকেইটা চাওকচোন, কিমান ধুনীয়াকৈ দেখি থাকে, আৰু নদীৰ ভিউটো চাওক। আপোনালোকক মই গুইজানৰ ভিডিঅ' দিছিলোঁ, তথাপিও আজি এই ৰিজৰ্টখন দেখুৱাব নোৱাৰাৰ কাৰণে আজি এই গুইজানৰ ঘাটখনেই দেখাব আহিলোঁ, মানে ডিব্ৰুচৈখোৱা নদীখন থুলমূলকৈ। আপোনালোকে ভিউটো উপভোগ কৰক। ৰিজৰ্টখন বেলেগ দিনাখন দেখাম আপোনালোকক। এতিয়া মই আপোনালোকক বেলেগ এটা ছাইডৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। ডিব্ৰুচৈখোৱা ভিউটো চাই যাওক, আপোনালোকে ভিউটো উপভোগ কৰক, ভাল লাগিব। ইয়াৰ পৰা মানে অৰুণাচলৰ পাহাৰকেইটা দেখি থাকিব পাৰি, পাহাৰ, ডাৱৰ, আকাশ, নদী ভিউ মিলি কিমান ধুনীয়া সৌন্দৰ্য কৰি তুলিছে চাওক, আপোনালোকে উপভোগ কৰক। এয়া আৰু এতিয়া গুইজান ঘাটখন আগতকৈ আৰু উন্নত কৰিলে, এই মথাউৰি ছিষ্টেমটো ভাল কৰিলে, বহুত বেছি হৈ গ'ল। এয়া বহুত ইটো চাইডে আছে, মই আপোনালোকক নেদেখুৱালোঁ বাৰু। এতিয়া
এইখন ভাঙি গ'ল নেকি, হেৰাই থৈছে চাগে বোটখন। আপোনালোকে নদী ভিউটো উপভোগ কৰক। চাওক এই বনবোৰো মানে ধুনীয়াকৈ সজাই থোৱাৰ নিচিনা লাগিছে, কিন্তু নিজে নিজে এইবোৰ হৈছে বাৰু। ভিউটো এয়া আৰু আপোনালোকক থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ ডিব্ৰুচৈখোৱা নদীখন। ডিব্ৰুচৈখোৱা ৰিজৰ্টখন দেখাব নোৱাৰিলোঁ, তথাপিও ডিব্ৰুচৈখোৱা নদীখন দেখাবলৈ চেষ্টা কৰিলোঁ। ইমানতে সামৰিছোঁ ভিডিঅ'টি। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, টাটা, জয় আই অসম।